অইন বেলিৰ দৰে এই বেলিও দিনজোৰা কাৰ্যসূচীৰে নলবাৰীৰ চামতাৰ নাজিৰপাৰা নামঘৰ প্ৰাংগণত বাৰ্ষিক পালনামৰ আয়োজন কৰা হয়। উক্ত নামঘৰ প্ৰাংগণত বিশিষ্ট সমাজসেৱী ফুলকন দত্তক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰ প্ৰাৰম্ভত বিশিষ্ট সমাজসেৱী দত্তই সৰ্বমংগলাৰ্থে এগছি বন্তি জ্বলায়। আজি বিয়লি 2 বজাত অনুষ্ঠিত হৈ যোৱা এক অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট সমাজসেৱীগৰাকীয়ে ধৰ্মৰ সমান্তৰালকৈ কৰ্মও কৰি যাব লাগিব বুলি বক্তব্য প্ৰদান কৰে। ভাগ্যৱান বুলি ভাবিছোঁ যে ভগৱান প্ৰভুৰ শ্ৰীচৰণত আহি নাজিৰপাৰাত ইমান ধুনীয়া আধ্যাত্মিকভাৱে পালনাম এখন চলি আছে, যিখন নামত মই আহি প্ৰভুৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছোঁ। নিজৰ সন্তানক স্বাৱলম্বী হোৱাৰ পথে গতি কৰোৱাত মনোনিৱেশ কৰিবলৈ উপস্থিত ভক্তপ্ৰাণ তথা অভিভাৱকসকলৰ উদ্দেশ্যি পৰামৰ্শ প্ৰদান কৰি বক্তব্যৰ মুখনি মাৰে। আজিৰ উক্ত অনুষ্ঠানত প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান, অসম সাংবাদিক পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি তথা ভাৰত ডেকা একাডেমীৰ শৈক্ষিক সঞ্চালক ৰূপক বৈশ্য প্ৰমুখ্যে বিশিষ্ট সমাজসেৱী বীৰেন দত্ত, চন্দন ভট্ট, প্ৰণৱ দাস আৰু বিজু দত্তকো সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ ডাঙৰ সমস্যা হৈছে, এই সমস্যাটো দেখি মাক বাপেকবিলাক সন্ধিয়া ঘৰত থাকিলে আমাৰ ডেকা ল'ৰা ছোৱালীবোৰ গোটেই ওলাই গ'লে মাক বাপেকৰ সদায় চিন্তা হয়। ইপিনে বাপেকৰ ইনকাম বছৰি 50,000 বা 60,000 টকা, ল'ৰাজনে বুজি নাপায় যে বাপেকৰ ইনকামটো, যে অমুকৰ আমাৰ বৰ্মন খুৰাৰ ল'ৰাটোৱে স্কুটি এখন লৈছে, দেউতা তুমি মোকো দিয়া, যাতে সেইখিনি ডেকা ল'ৰাই অন্তত বুজি পায় যে বাপেকৰ কষ্টটো, বাপেক মাকৰ কষ্টটো, যে তুমি নিজে শ্ৰম কৰা, নিজে শ্ৰম কৰি এখন স্কুটি লওঁতে কিমান টকা তোমাৰ আৰ্জিত ধন হয়, তেতিয়া তুমি স্কুটি এখনৰ বিষয়ে চিন্তা কৰিবা। মই বিশেষ দীঘলীয়া নকৰোঁ, বহুত কথা ক'লোঁ, কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক নাজিৰপাৰা মন্দিৰবাসী গাঁওবাসীয়ে যেন মোক ক্ষমা কৰি দিয়ে, আৰু আপোনালোকৰ এই মন্দিৰত লাইভ মেম্বাৰ হিচাপে থাকিবলৈ অনুৰোধ কৰিছোঁ। আৰু এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।